বহুতো ছোৱালী কৰাৰ পিছত মুতিবলৈ যায় কিয়? উত্তৰ: কৰাৰ পিছত মুতিব লাগে তেতিয়া কোনো বেমাৰ আজাৰ নহয়। প্ৰশ্ন: কৰাৰ আগত কি কৰিব লাগে? উত্তৰ: ছোৱালীজনীক ভালকৈ উত্তেজিত কৰিব লাগে। আকৌ প্ৰশ্ন: ছোৱালীক কেনেকৈ বেছি কুচু উঠাব পাৰি? উত্তৰ: বেছিকৈ টিপিব লাগে, তেতিয়া বেছি উত্তেজিত হয় ছোৱালী বা মহিলাই। আকৌ প্ৰশ্ন: কৰাৰ আগত কি তেল লগালে ভাল হয়? উত্তৰ: মিঠাতেল লগালে অলপ ভাল লাগে। আকৌ প্ৰশ্ন: বগা ছোৱালীক কি কৰি ভাল লাগে? উত্তৰ: চুমা খাই আৰু টিপি টিপি কৰি ভাল লাগে, কাৰণ বগা ছোৱালীৰ ছাল কোমল হয় সেইবাবে। আকৌ প্ৰশ্ন: ছোৱালীক কেতিয়া কৰিব নালাগে? উত্তৰ: যেতিয়া ছোৱালীৰ মাহেকীয়া হয় তেতিয়া কৰিব নালাগে। আকৌ প্ৰশ্ন: কিমান বছৰ বয়সৰ ছোৱালীক কৰিব গ'লে বেছি দুখ পায়? উত্তৰ: 12ৰ পৰা 15 বছৰ বয়সৰ ছোৱালীক কৰিবলৈ গ'লে বেছি দুখ পায়। প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব।